ৰিলেটিভৰ হয়, ছোৱালীজনীৰ ককায়েক হয় মানে। আপুনি কালি আছিলে? কালি মই ইয়াতে ৰাতি 4টামান বজালৈকে গৈ 4টা বজাত পাইছোঁ। ৰাতিটো আছোঁ, কালিটো ভালেই হৈ আছে পেচেণ্টৰ। তাই ভিতৰত তাতে গাইনী হেৰিয়াত ICUত ৰখাইছে, আমি বাহিৰতে ৰখি আছোঁ, ভিতৰতো যিহেতুকে যাবলৈ নিদিয়ে। 1টামান বজাত আমাৰ দাদাই ফোন কৰিলে যে অকণমান এনেকুৱা হৈছে, আহিলেচোন। আমি 11টা 12:30 মানতে আহি পালোঁহি। পাই মেলি তেতিয়া তাতে ICUত আছে। ICUত আমি সোমাইছোঁ, চাইছোঁ। তেতিয়া ক'লে যে ইয়াৰ পৰা আমি চেণ্ট্ৰেল ICUলৈ চিফ্ট কৰাব লাগিব পেচেণ্ট। তেতিয়া আমি সুধিছিলোঁ যে ইয়াৰ বাদ দি বেলেগ আমি কিবা ইয়াতে যোৰহাটতে বেলেগ ক'ৰবাত ট্ৰিটমেণ্ট কৰিব পৰা হ'ব নেকি? উন্নত পৰ্যায়ত ডক্টৰক সুধিছিলোঁ, উন্নত পৰ্যায়ত ক'ৰবাত কৰিব পৰা হ'ব নেকি? তেতিয়া তেখেতলোকে কৈছিলে ইয়াতে যিহেতুকে বেলেগক আমি দেখাব পৰা তেনেকুৱা নাই যোৰহাটত, আৰু কৰিলে আপোনালোকে যদি কয় যোৰহাটৰ ডিব্ৰুগড়ৰ কথাটো আমি ক'ব পাৰোঁ, যিহেতুকে আমাৰ ইয়াত সেইটো ডিপাৰ্টমেণ্টৰ যোনখিনি ফেচিলিটি লাগে সেইখিনি আছে, আমাৰ যোৰহাট মেডিকেলত আছে। যিহেতুকে ইয়াত আপোনালোকে চেণ্ট্ৰেল ICUত চাই লওক পেচেণ্টটো, 1 ঘণ্টা 1.5 ঘণ্টা চাই লওক পেচেণ্টৰ চিটুৱেশ্যনটো কেনেকুৱা হয়, আৰু চাই মেলি পেলাই তাৰপিছত মই যিহেতুকে লাগি থাকিম, ডক্টৰে কৈছিলে যিহেতুকে মই থাকিম সেইখিনি লাগি থাকিম। আৰু ইয়াতে যেতিয়া আমি আহিলোঁ, সেই তাৰ পৰা উলিয়াই অনাৰ পিছৰ পৰা পেচেণ্টটো অতি বেছি বেয়ালৈ গৈয়ে আছে। গৈ ইয়াতো যেতিয়া পালোঁ, আমাক তেতিয়াও কোৱা নাই যে পেচেণ্টটো আপোনালোকে ইয়াৰ পৰা বা বেলেগলৈ লৈ যাওক, আমাক তেতিয়াও কোৱা হোৱা নাই। আমি থাকিলোঁ লাষ্ট মমেণ্টত একেবাৰে, তেতিয়া কৈছে যে ইয়াৰ পৰা ভেণ্টিলেশ্যনৰ থ্ৰুৱেদি এনেকৈ এম্বুলেঞ্চ আনি পেলাই আপোনালোকে পেচেণ্টটো হেৰিয়ালৈ ডিব্ৰুগড় নিব পাৰে। তাৰপিছত পেচেণ্টটো ডেথেই হৈছে। যদি সেইটো সময়ত আমি লৈও যাওঁ, বাটতে পেচেণ্টটো ডেথ হ'লহেঁতেন, কিন্তু আমাক যদি দিনতে ক'লেহেঁতেন আমি হয়তো লৈ যাব পাৰিলোহেঁতেন, কিন্তু দিনত আমাক নক'লে লৈ যাবলৈ। ট্ৰিটমেণ্ট চলি আছিলে, ট্ৰিটমেণ্ট কৰি আছিলে। ট্ৰিটমেণ্টটো তাত মানে ডেলিভাৰী হেৰিটো কৈ আছে, আমাক কি প্ৰব্লেম হৈছে সেইটো কোৱা নাই, আমি একো কোৱা নাই, আমাক একো কোৱা নাই। যে আজি এতিয়া কৈছে যে কিডনী দুটাৰ কোনো কাম কৰা নাই, এতিয়া কৈছে হাৰ্টৰ কোনো মানে হাৰ্টৰ প্ৰব্লেম হৈছে, ব্লাডৰ ইনফেকশ্যন হৈছে, আজি কৈছে। কিন্তু যদিহে কালিয়ে ক'লেহেঁতেন তেতিয়াহ'লে আমি পেচেণ্টটো লৈ যাব পাৰিলোহেঁতেন বেলেগলৈ, কিন্তু আমাক কালি কোৱা নহ'লে। বাচ্ছাটো হেৰি হৈছে ন, বাচ্ছাটো এতিয়া ICUত আছে। ঠিক আছে।